ইতিমধ্যে 2025 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে আৰু এইবাৰ এই নোবেল বঁটা লাভ কৰিছে তিনিজন ব্যক্তিয়ে তিনিজন বিজ্ঞানীয়ে তেওঁলোকৰ নাম হ'ল ৰিচাৰ্ড ৰবচন সুচুমু কিটাগাৱা আৰু ওমাৰ এম ইয়াঘি আৰু তেওঁলোকক এই বঁটা দিয়া হৈছে ফৰ দা ডেভেলপমেন্ট অফ MOF মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্ক এটা কিনো এই মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্ক আমি সহজভাৱে জানিবলৈ চাওঁ আইনষ্টাইনে এটা কথা কৈছিলে যে সাধাৰণ জনতাই জানিব পৰাকে বিজ্ঞানক উপস্থাপন কৰিব লাগে আমিও চেষ্টা কৰিছো যাতে সাধাৰণ জনতাই বুজি পাও যে যিখিনি নোবেল বঁটা পাইছে তেওঁলোকে কি কামৰ কাৰণে পাইছে আপোনালোকে যদি আগৰ ভিডিঅটো চোৱা নাই মেডিচিনৰ যেটো নোবেল বঁটা পোৱা হৈছে এখিনি আমি ভালকে আপোনালোকৰ ওচৰত ব্যাখ্যা আগবঢ়াইছো আপোনালোকে চাই ল'ব পাৰিব আজি আমি কবলৈ গৈছো ৰসায়ন বিজ্ঞানৰ নোবেলৰ কথা আৰু কিনো এই মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্ক হেয়া আপোনালোকক জনাম এতিয়া এই যেটো মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্ক আসলতে তেওঁলোকে এনেকুৱা এটা বস্তু উদ্ভাৱন কৰিছিলে বস্তু বুলি ক'লে ভুল হ'ব পদাৰ্থ বা আমি ক'ব পাৰো ক্ৰিষ্টেল বা স্ফটিক যি পদাৰ্থত মেটেল আয়ন থাকে আৰু সেই মেটেল আয়নে এটা জালৰ নিচিনা এটা গঠন আৰু যত নেকি কিছুমান ছিদ্ৰ থাকে আৰু সেই ছিদ্ৰবোৰ থকাৰ কাৰণে সিহঁতি সেই পদাৰ্থবিলাকক বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যায় যেনে উদাহৰণ স্বৰূপে মৰুভূমিত আমি জানো যে পানী পোৱা নাযায় পানী উপলব্ধ নহয় গতিকে মৰুভূমিত আমি যদি পানী আমি প্ৰস্তুত কৰিব বিচাৰো তেতিয়া হলে যি মৰুভূমিৰ যি বায়ুমণ্ডলত যি পানী গেছীয় অৱস্থাত থাকে বায়ুমণ্ডলত সেই গেছীয় অৱস্থাৰ পানীখিনি আমি এই যেটো ক্ৰিষ্টেল সেই যেটো স্ফটিক সেই পদাৰ্থটো ব্যৱহাৰ কৰি মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্ক আমি সেইটো ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো পানী আমি উলিয়াই ল'ব পাৰো বায়ুমণ্ডলৰ পৰা যিখিনি খাব পৰা পানী আৰু এটো ক্ষেত্ৰত কেনেকৈ ডেভেলপ হৈছিল সেই কথাটো চাবলৈ হলে আমি উভতি যাব লাগিব 1989 চনলৈ যেতিয়া এই ৰিচাৰ্ড ৰবচনে তেওঁ প্ৰথমতে গৱেষণা কৰিছিল আৰু দেখিছিলে যে তামৰ আয়ন ইয়াতে যে ক'লো মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্ক বুলি সেই তাম বা কপাৰৰ আয়নৰ তেওঁ কিছুমান লগত লগলোৱা কিছুমান জৈৱ অণু ব্যৱহাৰ কৰি তেওঁ তেনেকুৱা ধৰণৰ এটা পদাৰ্থ গঠন কৰিছিল 1989 চনত আৰু এই সুচুমু কিটাগাৱাই কি কৰিছিল 1990 চনত তেওঁ দেখিছিলে যে এই পদাৰ্থবিধ স্পঞ্জৰ নিচিনা এই পদাৰ্থবিধে মানে কি কৰিব পাৰে যেহেতু স্পঞ্জ বিলাক আমি স্কুইজ কৰিব পাৰো আকৌ এনেকে মেল খাই যায় গতিকে কি কৰে গেছ মানে হে এবজৰ্ব কৰিব পাৰে বা শোষণ কৰিব পাৰে এই কথাটো তেওঁ অবজাৰ্ভ কৰিছিলে তেওঁ গৱেষণাৰ দ্বাৰা সুচুমু কিটাগাৱাই আৰু তাৰ পিছত 1995 চনত ওমাৰ এম ইয়াঘি তেখেতে কি কৰিছিলে ইয়াৰ ওপৰত তেওঁ বহুলভাৱে তেওঁ গৱেষণা কৰে আৰু তেওঁ 90,000তকৈ ওপৰত মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কৰ এই যেটো ক্ৰিষ্টেল বা যেটো পদাৰ্থ তেওঁ তেনেকুৱা বিভিন্ন ধৰণৰ পদাৰ্থ বেলেগ ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁ ব্যৱহাৰ কৰিবলৈ তেওঁ প্ৰস্তুত কৰি উলিয়ায় আৰু উদাহৰণ যদি আমি চাওঁ যে যেনেকৈ এতিয়া কোনো মৰুভূমিৰ বায়ুৰ পৰা পানী নিষ্কাশন কৰা যেটো পদ্ধতি তাতে ব্যৱহাৰ কৰা হয় একচুয়ালি MOF 303 বুলি MOF 303 বুলি যেটো পদাৰ্থ ব্যৱহাৰ কৰা হয় যদি 1 কেজি আমি ব্যৱহাৰ কৰো তেতিয়া হলে প্ৰায় 1 লিটাৰ আমি খাব পৰা পানী নিষ্কাশন কৰি বায়ুমণ্ডলৰ পৰা আমি উলিয়াব পাৰো মৰুভূমিৰ যি বায়ুমণ্ডল তাৰ পৰা আকৌ যেনেকৈ আমি জানো যে গ্লোবেল ওয়াৰ্মিং হৈছে গ্লোবেল ওয়াৰ্মিংৰ ক্ষেত্ৰত আমাৰ যি কাৰ্বন ডাই অক্সাইড গেছ সেই কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বঢ়াৰ কাৰণে গ্লোবেল ওয়াৰ্মিং হৈছে সেই কাৰ্বন ডাই অক্সাইড গেছও আমি এই পদাৰ্থটো ব্যৱহাৰ কৰি শোষণ কৰি ল'ব পাৰো কিছুমান বিষাক্ত গেছ আছে প্ৰদূষণৰ দ্বাৰা যিখিনি প্ৰদূষণত ওলাই সেইখিনি হল হাইড্ৰোজেন সালফাইডো এই পদাৰ্থবিধে শোষণ কৰি ল'ব পাৰে গতিকে ভাবকচোন ইমান এটা ভাল এটা আৱিষ্কাৰ বা উদ্ভাৱন হৈছে যিটোৰ কাৰণে নেকি সকলো ফালৰ পৰা আমাৰ ভাল হ'ব আপুনি যদি ভাবে যে সঁচাকে এটো এটা এই উদ্ভাৱনটো সঁচাকে আমাৰ গোটেই মানুহৰ ভালৰ কাৰণে হৈছে বুলি যদি ভাবে তেতিয়া হলে ইয়েস বুলি কমেন্টত জনাবলৈ নাপাহৰিব ধন্যবাদ